আজি হৈছে সোমবাৰ ৮ জুলাই ২০২৫। ৰাতিপুৱা শুই উঠি ঘৰৰ নলা মুখখন চফা কৰাৰ লগতে দোকানৰ বাৰাণ্ডাখন পানী মাৰি চাফা কৰিলোঁ। আজি হঠাৎ মনত পৰিল যে বহুদিন হ'ল ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ মই ভিডিঅ' আপলোড দিয়া নাই। সেয়েহে আজি মই ভাবিলোঁ যে আপোনালোকৰ লগত মোৰ কিছুমান ডেইলি লাইফৰ কথা শ্বেয়াৰ কৰোঁ বুলি। এইখন হৈছে মোৰ দোকান। এই দোকানখন মোৰ নলা মুখতে আছে। মোৰ এই গেলামাল দোকানখন কলেজীয়া জীৱন শেষ নোহোৱাৰে পৰা চলাই আছোঁ। আপোনালোকে হয়তো বহুতে গম পায় আৰু বহুতে গম নাপায় যে মই দোকানখন চলোৱাৰ লগতে সৰু সৰু কিছুমান ব্যৱসায়ো কৰি আছোঁ। আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'সমূহত দেখা পাই থাকিব যে মই কি ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ। আৰু আপোনালোকে হয়তো বহুতে গমেই পায় বৰ্তমান সময়ত চৰকাৰী চাকৰি পোৱা এটা কিমান কঠিন। চৰকাৰী চাকৰি এটা পাবৰ কাৰণে বহু কষ্ট কৰাৰ পিছতো চৰকাৰী চাকৰি এটা পোৱা নাযায়। যদিও মোৰ ডিগ্ৰী কমপ্লিট হৈছে, মই চৰকাৰী চাকৰি এটাৰ কাৰণে ইমান মাথা মাৰি থকা নাই। যিসকলে বৰ্তমান সময়তো বহু কষ্ট কৰি আছে কিন্তু চৰকাৰী চাকৰি এটা পাবলৈ সক্ষম হোৱা নাই। মইনো কি, ইমান জনা শুনা মানুহবিলাকে চৰকাৰী চাকৰি এটা পোৱা নাই, মইনো ক'ত পাম। তথাপিও মোৰ দোকানখনৰ লগতে সৰু সৰু ব্যৱসায় কিছুমান কৰি যাই আছোঁ। চৰকাৰী চাকৰি এটা নাপালেও যে জীৱনটো এনেকৈ চলাব লাগিব। এতিয়া মাত্ৰ জীৱনত এটাই উদ্দেশ্য, মোৰ লগতে মোৰ পৰিয়ালৰ সকলোকে যাতে সুখত ৰাখিব পাৰোঁ। মায়া এ মায়া মায়া কি যে মায়া মালিনী রে মায়া মায়ার দোলে বাঁধ খালে মায়াতে ভুল যোৱা